উমনি দিম welcome back to my channel. নমস্কাৰ, মই সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। এতিয়া বাজিছে 6:30, কিন্তু মই 5:30 উঠিছিলোঁ। তাৰপিছত মই হাতৰ লগত অলপমান খোজকাঢ়িব গ'লোঁ আৰু তাৰপিছত এতিয়া বিচনাখন পাৰিম আৰু হেৰি আমাৰ মুনে জলফাই টেঙা খুজিছিলে, সেইবিলাক আনিব যাওঁ কাৰণ আজি এঠাইলৈ যাম আৰু ক'ত যাম পিছত কৈ আছোঁ। আৰু এইফালে দেউতাই লৈছে বন্ধাকবি, ফুলকবি, ওলকবি, সেইফালে আছে আলু আৰু এইফালে পালেং, লাই শাক, তাৰপিছত মূৰা শাক আৰু সেইফালে ধনিয়া, তাৰপিছত এনেকৈ আৰু বহুত কিবা কিবি লৈছে। বেছিভাগ মই নামেই নাজানো। তাৰপিছত এতিয়া মই যাওঁ জলফাই বুটলিব, কাৰণ দেৰিও হৈছে। জলফাই পৰিছে না মা? কমকে পড়ছি দেখুন। মুনক বোলে লাগে। জলফাইখিনি দি মই গা চা ধুই আহিলোঁ আৰু দেৰিও হৈছে যাবৰ কাৰণে। জল্দি জল্দি ওলাই লওঁ আৰু আপোনালোকক জনোৱাই হোৱা নাই নহয় ক'ত যাম। আমি যাম চিংলি। এইবাৰ ওচৰতে যাম, কাৰণ বিয়া এখন আহি আছে আৰু কইনা ইমান দূৰত যাবলৈ ভালো নালাগে আৰু বেয়াও দেখি। সেইকাৰণে এইবাৰ ওচৰতে যাম আৰু নেক্সট টাইম যদি ভালে থাকোঁ দূৰত যাম বুলি ভাবিছোঁ। এতিয়া কি হয়। মই ওলাই অহালৈকে বাকী ফ্ৰেণ্ডছবোৰ ৰখি আছিলে আৰু আমি গোটেইবোৰ সুধি আছিলোঁ যে এইটো লৈছ নে সেইটো লৈছ। তাৰপিছত সেইবোৰ ডিছকাছ কৰি আমি শিঙৰিলৈকে গ'লোঁ। বাট শিঙৰিলৈকে গৈ থাকোঁতে আমাৰ এটা মনত পৰি যে আমি খেলি মেলি এটা কৰি আহিছিলোঁ। কি খেলি মেলি কৰিছোঁ তাৰ হয় গাইজ, আমি কণীৰ প্লেট পাহৰি গ'লোঁ। তো আকৌ আমি উভতি আহিলোঁ য'ৰ পৰা আমি চবেই উঠিছিলোঁ। তাৰপিছত এতিয়া শিঙৰি পামেই আৰু, কিন্তু তাৰ আগতে আমাৰ চাহৰ নাস্তাটো ইয়াতে কিনিম বুলি ভাবিছোঁ। তাৰপিছত চবে সুধিছে আৰু বাকী আমাৰ আৰু এখন অটো আছিলে যে সিহঁতক সুধি আছিলোঁ যে কি খাবি বুলি। সেইকাৰণে মানে তাতেও আৰু খেলি মেলি নহয়। এতিয়া খাব খুজিছিলে পেটিছ, এতিয়া পেটিছ নাই। তাৰপিছত উপায়বিহীন হৈ পিনে আমি চিঙৰা ল'লোঁ আৰু এতিয়া ফাইনেলি আমি শিঙৰি পাই গ'লোঁ। মানে ইমান খেলি মেলিৰ পিছত পালোঁ আৰু কিবাকৈ। এইটো হৈছে গুপ্তেশ্বৰ মন্দিৰ। গুপ্তেশ্বৰ মন্দিৰ কাষতে আছে চিঙৰিৰ যিটো আমাৰ পিকনিক স্পট। তাৰপিছত তাত আহি পিনে মানে ইমান ধূলি মানে অসহ্য আৰু আমি মানে পিকনিক স্পটে বিচাৰিব ক'ত আমি খাম। তাৰপিছত বিচাৰি তাৰপিছত এটা জেগা পাৰোঁ, কিন্তু সেইটো আকৌ আৰ্মি কোৱাৰ্টাৰ নেকি না ইমান ভালদৰে নাজানো। তাত আমাক খাব নিদিয়ে। তাৰপিছত দাদাহঁতে আকৌ মানে কষ্ট মষ্ট বিচাৰি পালে আৰু এঠাইত। তাৰপিছত আমি ভালেই পালোঁ লাষ্টত গৈ, মানে ধুনীয়া গছ গছনি কাষত, তাৰপিছত হাল্লা হুল্লা নাই। আৰু আমি যিহেতু অকল ছোৱালীয়ে গৈছোঁ, দাদাহঁত গৈছে বাৰু আমাক হেৰি হিচাপে গাইড হিচাপে, কিন্তু হ'লেও দিয়কচোন ভাল নালাগে মানে কাষত ধৰক মানে বহুত হাল্লা হুল্লা হৈ থাকিলে পিকনিক যিহেতু।
কোনফালে বনাব চৌকটো পাতি হাই এজনী লৈ আহিম আৰু বনি দিম কি কৰিম সেইটো পাতি হাই এজনী লৈ আহি উমনি দিম এতিয়া এতিয়া আহিছোঁ আমি নদীৰ পাৰত ফটো উঠিবৰ কাৰণে কাৰণ তাতেতো ধূলিৰ বাহিৰে একোৱে নাই ইয়াতে অলপমান ভাল চিনেৰি দেখিছিলোঁ তাৰপিছত এনেকৈ গোটেই আহি আছোঁ আৰু ফটো উঠিবৰ কাৰণে ধূলি কিমান ধূলি ধূলি বহুত আৰু মোৰ গৰম কেন নধৰব তলত আছে মৌজা তাৰপিছত মই জোতা পিন্ধিছোঁ লম্পেৰ এইটো আছেই তাতে মোক গৰম নধৰে কাক গৰম ধৰব কচোন দয়া আৰু ছুইজাৰলেণ্ডৰ পৰা আহিছা আমি ভাই শান্তিপুৰৰ পৰা আহিছোঁ তাকেতো ছুইজাৰলেণ্ডৰ পৰা আহিছা দেখাই নাই আজিকালি নামে শুনা নাই অ মা কৃষ্ণ আৰু এটা কথা কৰে মীনাক্ষীৰ বিয়াত গ'লে মই ঘৰৰ পৰা ওলোৱা নাছিলোঁ বগা মিলি আজি আহি মোৰ গোটেই কলা হৈ যাব মই মীনাক্ষী ঘৰে যাওঁ বিয়াই খাব নাপাম কিবা এটা যে এষ্টেটিক বুলি কয় সেইটো হ'লেই হ'ল দে অ পম্পী কি কৰি আছা নাও ধৰি আছোঁ ফটো উঠি আছে মানে ফটো উঠবিয়ে এইটো বা নাচপা ধৰছি ফটো মেইন ইমান ভাল লাগছে তে মোৰ বাই ফটো কৰি উল্টি গলে ভাল লাগি যাব ভালকে কি উঠা যাম দে এটো মই ভৰ গলে যায় ভালো উঠি মই ফটো মেন সুন্দর গানে এক কপি ফটো উঠবার কাৰণে নাও ধৰি আছে নাও ধৰাজনী চুলি দীঘল কাৰণে আৰু এজনী চুলি ধৰি আছে আৰু এইজনী ফটোগ্ৰাফাৰ এইজনী ডাইৰেকশ্যন দি আছে এইজনী লগৰী আৰু মই ইছাৰে কেমেৰামেন বাপ্পা বিহাইণ্ড দ্য চিন দিলো এটা মোৰ বা ভিডিঅ' ৰেকৰ্ড হৈছে না শুনা ঐ বিয়া এখন আহি আছে বাগৰ খাইটি অপশন নাই বেলেগ ধৰি উল্টি যাই খান দে মাৰ মাৰ ইখিনি পতা নেকি আমি ফটো উঠি অহাৰ লগে দাদাহঁতে মাংস বনাই ৰেডি কৰিলে জাষ্ট ফ্ৰাইড ৰাইচখিনি বনাবৰ বাকী আছে বাই বনালে তাৰপিছত এইফালে আকৌ বাকী কেইজনী ফটো আৰু এস্থেটিক ফটো উঠিবৰ কাৰণে ট্ৰাই কৰি আছিলে তাৰপিছত এইফালে আমাৰ আইটেমবোৰ দালি আছিলে তাৰপিছত শুকান ভাজি পাপৰ তাৰপিছত মাংস আৰু চালাড আছিলে তাৰপিছত বটা আৰু কিবা কিবি আছিলে সেইবোৰ ভিডিঅ'ই নকৰিলোঁ মানে কি আৰু মাংস থাকিলে আৰু কিবা লাগেনে তাৰপিছত এই ছেকেণ্ড পাৰ্টি আমি খাই উঠিলোঁ তাৰপিছত এইজনী আকৌ খাই লৈ পেট বোলে ফুৰি আছে সেইকাৰণে নাচিছে আমি এতিয়া ঘৰত যাওঁ আৰু এই ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ আৰু মোৰ ভিডিঅ' এতিয়ালৈকে যদি চাই আছে দেন থেংক ইউ ফৰ ইয়ৰ লাভ এণ্ড ছাপোৰ্ট